सुबनश्री आरो प्राइम 24 नि बिथांमोना जों मोगा मोगि जादों। दिनै लखिमपुर जिल्ला बर' थुनलाइ आफादा जोंनि बिसेसकै एजुकेशन जि प्रब्लेम बे समस्या बा प्रब्लेमनि सायाव गोबां जों सावरायनो थाखाय दिनैनि बे स्पेशल डेलिगेट सेसनाव जों लखिमपुर जिल्ला माने फरायसालिफोरनि इन्सपेक्टर डक्टर रमेश चन्द्र सेकिया आरो लोगोसे बिइअ मानगोनां बिनोद मरां बिथांमोनखौ जों लाबोनानै जोंनि लखिमपुर जिल्लायाव बिसेसके हायर सेकेन्डारि गंनै सिम्बुलगुरि आरो बगिनदि आरो काकय हाई स्कुल लोगोसे प्राय 25 गं गुदि फरायसालिफोरनि जा फोरोंगिरिनि जेंना फरायसालिनि जेंना गथ'फोरनि सर्टेजनि जि समस्या बेफोरनि सायाव गोबां जों सावरायदों आरो बिथांमोनहा जोंनो गोबां सुबुंथाय होलांदों जे मा खालामबा जोंनि बे इयुन जेनेरेसना जाहाथे मोजाङै माने फरायसालिफोरखौ रान खालामनो हागोन बा थांनानै थागोन बिनि सायाव जों गोबां बिथांमोननिफ्राय सुबुरुन्थाय लादों बिथांमोनहा जोंनो गोबां सुबुरुन्थाय होलांदों आरो फैगौ समाव बिथांमोना जोंनि बिसेसके बे गंथाम हाई स्कुल बा हायर सेकेन्डारि गंनै हाई स्कुल गंसेनि जा 24 पस्टनि जा भेकेन्सि बे पस्टफोरखौ आगोलनि समाव रियेलि बिथांमोना अफिसियेलि जा दैथायहरदों DACआव बे गोरोन्थि जादोंमोन आरो बेखौ जों हमनानै मोननानै बिथांमोनखौ जों आसि दिन्थिनायाव बिथांमोना बेखौ फिन बै रियेल जिथु भेकेन्सि पस्टनि जिथु लिस्ट बेखौ हरफिननायनि बेबस्था लाबाय आरो बे पस्टआ बे भेकेन्सि पस्टआ जेब्ला DACआव मोनहैगोन होमब्ला बे रियेल एडभार्टाइजमेन्ट जागोन आरो बे रियेल एडभार्टाइजमेन्ट जाबा जोंनि जा फरायसालि टेट पास जानानै दं बिथांमोना बै भेकेन्सि पस्टफ्राव एपिएल जानो हासिगोन बा बेवहाय हाबनो हासिगोन दा बेखौ बिथांमोनहा रादाय होलांदों बिनि थाखाय जों बिथांमोनखौ साबायखर बावदों आरो जोंनि जिल्लानि मोनब्रै प्राइमारि बे मोनब्रै प्राइमारिनि गासैबो बिबानगिरि बिथांमोना फैदों आरो बेवहाय सहयोग होदों आरो बिसेसकै जोंनि बर' कसारि वेलफेयार अट'नमास काउन्सिलनि भाइस चेयारमेन आरो लोगोसे भाइस चेयारमेन बिथाङा जोंनो गोबां सुबुरुन्थाय होदों इयुनाव बिथांमोननि जे बाजेट जागोन बे बाजेट আজি আমি বগিনদীত বড়ো সাহিত্য সভাৰ বিশেষ বৈঠকত উপস্থিত থাকি অতি আনন্দিত হৈছোঁ। মই নিজে বড়ো জনগোষ্ঠীৰ লগত পোনপটীয়াকৈ মোৰ যোগাযোগ হৈছিলে। আমি প্ৰায় 3 বছৰ 6 মাহ কাল মই বাক্সা জিলাত স্কুলসমূহৰ পৰিদৰ্শক হিচাপে কাম কৰিছিলোঁ। তেতিয়া BTC অৰ্থাৎ বড়োলেণ্ডৰ অন্তৰ্গত 4খন জিলা যিবিলাক শিক্ষানুষ্ঠান বা তাৰ নেতৃস্থানীয় ব্যক্তিৰ লগত মই বড়ো সংস্কৃতি বড়ো ভাষা বা বড়ো শিক্ষাৰ এই গোটেই কথাবিলাক সম্পৰ্কে আমি অৱগত হৈছিলোঁ আৰু মই নিজেও মাধ্যমিক শিক্ষা প্ৰশাসনত বড়ো জনসাধাৰণৰ বা বড়ো জনগোষ্ঠী বা ল'ৰা ছোৱালীবিলাকৰ সমস্যা যিবিলাক এই লৈ পেলাই মই গৱেষণা পত্ৰ নিজে প্ৰস্তুত কৰিছিলোঁ আৰু আজি ইয়াত আহি পেলাই মই খুব আনন্দিত হৈছোঁ। ইয়াতে বিশেষভাৱে বড়ো সাহিত্য সভাৰ লখিমপুৰ জিলা বড়ো সাহিত্য সভাৰ যিগৰাকী সভাপতি তেখেত এজন বিশিষ্ট শিক্ষক আছিলে। তেখেতৰ লগত আমাৰ পোনপটীয়া যোগাযোগ হৈ আছে আৰু তেখেতে প্ৰায় আমাৰ ইন্সপেক্টৰ স্কুলছৰ কাৰ্যালয়ত গৈ পেলাই আমাক জনাইছে যে আমাৰ জিলাখনত যিহেতু 3খন বড়ো মাধ্যমৰ হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী আছে লগতে 25খনমান LP বা আপাৰ প্ৰাইমেৰী স্কুল আছে। এই স্কুলবিলাকত কিছুমান সমস্যা আছে, বিশেষভাৱে শিক্ষকৰ নাটনি হৈছে আৰু অন্যান্য তেওঁলোকৰ আন্তঃগাঁথনিমূলকৰ সমস্যা আছে। গতিকে আজি আমি সভাত উপস্থিত থাকি মই আহ্বান জনাইছোঁ তেখেতক আমি অতি সোনকালে এদিন ধৰক 15-20 দিন বা এই মাহটোৰ ভিতৰতে আমি স্কুলবিলাক পৰিদৰ্শন কৰি লৈ পেলাই যিবিলাক সমস্যা যিবিলাক আমি আকৌ সমাধান কৰিব পাৰোঁ সেইখিনি ব্যৱস্থা কৰিম। লগতে আজি কিছুদিনৰ আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগৰ প্ৰধান সচিবৰ লগত আমাৰ বৈঠক হৈছিল। তাত আমাক কৈছে যে বিদ্যালয়বিলাকত এলুমিনি এছ'চিয়েশ্যন কৰিব লাগে। এলুমিনি এছ'চিয়েশ্যনৰ যোগেদি শিক্ষক যিবিলাক স্কুলত বিদ্যালয়ত শিক্ষক নাই শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। দ্বিতীয়তে যিবিলাক বিদ্যালয়ৰ শিক্ষক ইতিমধ্যে ৰিটায়াৰ্ড হৈ গৈছে অৱসৰ লৈ গৈছে তেওঁলোকে যদি ইচ্ছা থাকে
তেওঁলোকৰ যদি স্বাস্থ্যই যদি তেওঁলোক এলাউ কৰে, অনুমতি প্ৰদান কৰে, তেতিয়াহ'লে তেনেকুৱা শিক্ষকক আমি খালী হৈ থকা পদবিলাকত ছাত্ৰ ছাত্ৰী যি লছ হৈছে, লোকচান যিটো হৈছে, সেইটো ক্ষতিপূৰণ হোৱাকৈ আমি এইটো মেনেজ কৰিব বিচাৰিছোঁ। গভৰ্ণমেণ্টে কৈছে, চৰকাৰে কৈছে যে কোনো বিদ্যালয় খালীকৈ থাকিব নালাগে। প্ৰতিখন বিদ্যালয়ত শিক্ষক পূৰ্ণাংগ হৈ থাকিব লাগে, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত যিবিলাক সমস্যা, শিক্ষকৰ নাটনি যিটো সমস্যা, সেই সমস্যা তেওঁলোকে পাব নোৱাৰে। আৰু আপোনালোকে সকলোৱে গম পাই গৈছে, চৰকাৰে এতিয়া যিবিলাক কল্যাণমুখী আঁচনি লৈছে, যে বিদ্যালয়বিলাকত আন্তঃগাঁথনি এতিয়া সমস্যা হৈ থকা নাই। আৰু খালি আমাৰ টিচিং লাৰ্ণিং যিটো ছিষ্টেম, যিটো শিক্ষণৰ যিটো মানটো আমাৰ, কিন্তু আমি যিমান আগবাঢ়ি যাব লাগিছিল, যিমান উন্নত হ'ব লাগিছিল, সেইটো হৈ উঠা নাই। চৰকাৰে আমাক সেইটো লাইনটো কৈছে যে পোষ্ট ৰেচনেলাইজেশ্যন কৰা হ'ব। গতিকে বিশেষভাৱে বড়ো মাধ্যমৰ যিবিলাক বিদ্যালয়ত য'ত শিক্ষকৰ নাটনি হৈছে, সেইটো আমি পূৰ কৰাখিনি ব্যৱস্থা গ্ৰহণ কৰিম। আমি আশা ৰাখিছোঁ অনাগত সময়ত আমাৰ দুখীয়া দৰিদ্ৰ যিসকল বড়ো জনগোষ্ঠী বা জনজাতিৰ যিসকল ব্যক্তি, যিবিলাক শিক্ষানুষ্ঠান য'ত এনেকৈ আছে, সকলোবিলাক আমি যিমান পৰা যায় আমাৰ লেভেলত আমি সমস্যাবিলাক সমাধান কৰি সকলোকে যাতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। बे जेंनाफोरखौ जोंनि हारि माहारियारि गौथुमफ्रा सावरायलायनानै जा स्कुलनि गोनांथि, फोरोंगिरिनि जा आयदायाव गोनांथि, बेखौ सावरायलायनानै मोनसे टिउटर होनांगौखौ जोंनि माहारियारि आफादफोरखौ खावलायनानै गालांदों। साननैसो समनि उनाव बा 15-20 दिननि गेजेरजों जोंनि बे बर' मिडियाम स्कुलफोरनि फोरोंनायनि जा समस्याफोर, बे समस्याफोरा जोबगोन होननानै आं मिजिंथिदों। জনজাতীয় ভাষা আছে, जोंनि नैबे जथुम्मायावनो गोबां जोंनि बगिनदि हायार सेकेन्डारिनि फरायसुलिफोर दंफैयो। नोंथांमोना जानो हागौ बबेबा समाव फोरोंगिरिखौ लानानै खोब उसुबिदा गोलैबोदों बा एसे गोनो गोथो जाबोबाय थादोंमोन। जिहेतु फोरोंगिरिफोरा रिटायारमेन्ट जानानै गोबां खम जानानै दंथारो। बे समस्यानिफ्राय जोङो दिनै बुजिना मोनबाय, बावैसो सिगां जोंहा स्कुल इन्सपेक्टरनि मोनसे बिबुंथिनि गेजेरजों जों जे मोनसे टिउटर हिसाबै फोरोंगिरि होनो हानाय मोनसे सुबिदाखौ जों मोनबाय। बिनि गेजेरजों